2025 বৰ্ষৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ 7 ছেপ্টেম্বৰ ৰবিবাৰৰ দিনা লাগিব। এই চন্দ্ৰগ্ৰহণ ভাৰতত পূৰ্ণৰূপত দেখা পোৱা যাব। কিন্তু আমাৰ ভাৰতত কেতিয়া চন্দ্ৰগ্ৰহণ লাগিব আৰু সূতক কালৰ সময় আৰু চন্দ্ৰগ্ৰহণ কেতিয়া অন্ত পৰিব, লগতে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত কি কৰিব লাগিব, কি কৰিব নালাগে, সম্পূৰ্ণৰূপে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। লগতে গৰ্ভৱতী মহিলাসকলে এই সময়ছোৱাখিনিত কি কৰিব লাগিব, কি কৰাৰ দৰকাৰ, তেওঁৰ গৰ্ভত থকা সন্তানৰ বাবে এই চন্দ্ৰগ্ৰহণে কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে, এই সকলোবোৰ ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ NC স্মাৰ্ট টিপছৰ অন্য এটা নতুন তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এই ভিডিঅ'টো সম্পূৰ্ণ গুৰুত্ব সহকাৰে স্কিপ নকৰাকৈ চাব, লগতে আপোনাৰ পৰিয়াল তথা বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো চোৱাৰ উপকৃত কৰি দিব। 2025 বৰ্ষৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ 7 ছেপ্টেম্বৰ ৰবিবাৰৰ দিনা লাগিব। জ্যোতিষশাস্ত্ৰ মতে চন্দ্ৰগ্ৰহণক অশুভ ঘটনাৰ ৰূপ বুলি মান্য কৰি আহিছে, কাৰণ চন্দ্ৰগ্ৰহণৰ দ্বাৰা চন্দ্ৰমা পীড়িত অৱস্থাত থাকে আৰু অশুভ ফল প্ৰদান কৰে। কাৰণ এইখিনি সময়ত চন্দ্ৰমাৰ যি শক্তি থাকে সেয়া সম্পূৰ্ণ দুৰ্বল হৈ পৰে। সেইবাবে এনে কিছুমান কাৰ্য আছে যিবোৰ জ্যোতিষশাস্ত্ৰই এই সময়খিনিত কৰিব মানা কৰিছে বুলি শাস্ত্ৰত উল্লেখ আছে। সেয়েহে এই অশুভ সময়খিনিত কোনো ধৰণৰ শুভ কাম কৰাটো একেবাৰে বৰ্জনীয়। এই বছৰ 7 ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণ পূৰ্ণ চন্দ্ৰগ্ৰহণ হ'ব, য'ত পৃথিৱীয়ে সম্পূৰ্ণৰূপে চন্দ্ৰমাক ঢাকি দিব। ভাদ মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিৰ দিনা এই চন্দ্ৰগ্ৰহণ লাগিব। ভাৰতীয় সময় অনুসৰি এই চন্দ্ৰগ্ৰহণ 7 ছেপ্টেম্বৰ 2025 তাৰিখ ৰাতি 9:58 পৰা আৰম্ভ হ'ব আৰু মাজনিশা 1:26 সমাপ্ত হ'ব। লগতে সূতক কাল এইবাৰ সম্পূৰ্ণৰূপে গ্ৰহণৰ সময়ত দেখা যাব বাবে জ্যোতিষশাস্ত্ৰত উল্লেখ কৰিছে যে 7 ছেপ্টেম্বৰৰ দিনা দিনৰ দুপৰীয়া 12:19 পৰা সূতক কাল আৰম্ভ হৈ মাজনিশা গ্ৰহণৰ অন্ত পৰা সময়সীমাতে সূতক কাল শেষ হ'ব। চন্দ্ৰগ্ৰহণৰ দিনা গৰ্ভৱতী মহিলাসকল বিশেষকৈ সাৱধান হৈ থাকিব লাগে, কিয়নো গ্ৰহণৰ প্ৰভাৱ তেওঁৰ সন্তানৰ ওপৰত পৰে। সেয়েহে গ্ৰহণৰ সময়ত চন্দ্ৰৰ পোহৰ তেওঁৰ গাত পৰিব দিব নালাগে। চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত বিশেষকৈ গৰ্ভৱতী মহিলাই ভগৱানৰ নাম জপ লৈ থাকিব লাগে, নতুবা বিভিন্ন ধৰণৰ ধাৰ্মিক কিতাপ পঢ়ি থাকিব লাগে। মনত ৰাখিব যাতে সূতক কালৰ সময়ৰ পৰা চন্দ্ৰগ্ৰহণ অন্তলৈকে কোনো ধৰণৰ অস্ত্ৰ যেনে কটাৰী, চুৰি আদি স্পৰ্শ কৰিব নালাগে। পাৰিলে চাবও নালাগে, নহ'লে গৰ্ভত থকা সন্তানৰ ওপৰত অশুভ শক্তিয়ে প্ৰভাৱ পেলায় বুলি শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰত উল্লেখ থকা অনুসৰি যিকোনো গ্ৰহণৰ সময়ত কোনো ধৰণৰ চিন্তা কৰিব নালাগে, বেজী গুলিৰ কাম হাতত ল'ব নালাগে আৰু পাৰিলে গ্ৰহণ শেষ হোৱাৰ পিছত গৰ্ভৱতী মহিলাই স্নান কৰিহে বাকী কাম কাজ কৰিব লাগে বুলি উল্লেখ আছে। যদি বিশেষ শাৰীৰিকভাৱে দুৰ্বল ৰোগী বা গৰ্ভৱতী মহিলাই স্নান কৰিব নোৱাৰে, তেনেহ'লে গংগাজল ছটিয়াই পিন্ধি থকা কাপোৰ সলাই ল'ব পাৰে। মনত ৰাখিব, গ্ৰহণৰ সময়ত কেতিয়াও স্বামী স্ত্ৰীয়ে শাৰীৰিক সম্পৰ্ক কৰিব নালাগে। এনে কৰিলে ঘৰলৈ দৰিদ্ৰতা অহাৰ লগতে শৰীৰত নানান ব্যাধিয়ে দেখা দিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি যাৰ সোঁৱৰণিত ৰাহু কেতুৰ দোষ থাকে তেওঁ কেতিয়াও গ্ৰহণৰ সময়ত বাহিৰত ওলাই যাব নালাগে। চন্দ্ৰগ্ৰহণৰ সময়ত সকলোৱে সাৱধান হৈ থকাটো অত্যন্ত দৰকাৰ, কাৰণ এনে সময়ত নকাৰাত্মক শক্তিৰ প্ৰভাৱ বেছিকৈ পৰে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক আমি চন্দ্ৰগ্ৰহণৰ সময়ত কৰিব নলগা কিছুমান কামৰ বিষয়ে। সৰ্বপ্ৰথমে কেতিয়াও গ্ৰহণৰ সময়ছোৱাত গা ধুব নালাগে। দ্বিতীয়তে খোৱা লোৱা কৰিব নালাগে। তৃতীয়তে চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ শুভ কাম হাতত ল'ব নালাগে। চতুৰ্থতে এনে সময়ত মাছ মাংসৰ লগতে সুৰা, গুটখা, ধূম্ৰপান আদি কেতিয়াও কৰিব নালাগে। পঞ্চমতে গ্ৰহণৰ সময়ত কোনোবাই দিয়া খাদ্য বা দোকানৰ পৰা অনা যিকোনো খাদ্য খাব নালাগে। এনে কৰিলে 12 বছৰৰ পুণ্য নষ্ট হয় বুলি শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰ অনুসৰি এনে সময়ত অৰ্থাৎ চন্দ্ৰগ্ৰহণৰ সময়ত গছৰ পাত, ফুল, ফল আদিও ছিঙিব নালাগে। সপ্তমতে গ্ৰহণৰ সময়ত হাই উৰুমি, মিছা কথা এইবোৰ এৰাই চলিব লাগে, নহ'লে গ্ৰহণৰ কুপ্ৰভাৱে জীৱনলৈ ঘোৰ অন্ধকাৰ সৃষ্টি কৰি তুলিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, চন্দ্ৰগ্ৰহণৰ সময়ত সদায় ভগৱানক আৰাধনা কৰি থাকিব লাগে।
নৱমতে, ঘৰত যদি কোনো ধৰণৰ ৰোগীয়া বা গৰ্ভৱতী মহিলা থাকে তেন্তে যদি দৰৱ খাব লাগে তেতিয়া নিশ্চয় খাদ্য খোৱাটো জৰুৰী। তেনে সময়ত চন্দ্ৰগ্ৰহণ হ'ব বা গ্ৰহণ হ'ব বুলি জনাৰ কিছু সময় আগতে তুলসী পাত ছিঙি আনি খাদ্য, খোৱা পানী, গাখীৰ আদি সকলোতে এপাহকৈ দি থ'ব পাৰে। শাস্ত্ৰত উল্লেখ আছে যে এনেদৰে তুলসীৰ পাত দি থ'লে কোনো বস্তু অশুভ বা বেয়া বুলি মান্য কৰা নহয়। তেনেকৈ ৰোগীয়া আৰু গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত খাব পাৰে। দশম তথা সৰ্বশেষত গ্ৰহণৰ সময়ছোৱাত আপোনালোকে গ্ৰহণ শুভ হোৱাৰ বাবে ওম চন্দ্ৰমাই নম মন্ত্ৰ জপ কৰি থাকিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, গ্ৰহণ শেষ হোৱাৰ লগে লগে সৰা মচা কৰি গংগাজল ছটিয়াই স্নান কৰি শুদ্ধ হৈ চাকি বন্তি দিব পাৰে আৰু সেইদিনা ব্ৰাহ্মণ বা দুখীয়া কোনো ব্যক্তিক অন্ন বস্ত্ৰ দি দান কৰিব পাৰে। এনে কৰিলে ঘৰলৈ মা লক্ষ্মী অহাৰ লগতে ধন প্ৰাপ্তি হয় বুলি শাস্ত্ৰত উল্লেখ আছে। বন্ধু বান্ধৱীসকল, এয়াই আছিলে চন্দ্ৰগ্ৰহণ অৰ্থাৎ অহা কাইলৈ পালন কৰিবলগীয়া কিছু নীতি নিয়ম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে ওম চন্দ্ৰমাই নমঃ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ।